हेलो नमस्कार क्रिएटिव नवनीतार अन्य এটা ভিডিঅ'লৈ মই নবনীতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈছো ভাপত দিয়া মাছৰ এটা অতি সোৱাদ লগা আৰু অতি কম সময়ৰ ভিতৰত বনাব পৰা ধুনীয়া ৰেচিপি। আৰু এই ৰেচিপিটো মই ঘৰত খোৱাৰ কাৰণে বনাই আছো, যিহেতু এইকাৰণে ভাবলো ভিডিঅ' কৰো আৰু আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰো। চাওকচোন বলক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। আৰু মই ভাপত দিয়া মাছনো কেনেকৈ বনাও কি কৰো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া চাওকচোন, ইয়াত লৈছো মই সৰিয়হ 2 চামুচ আৰু জিৰা আধা চামুচ লৈ এইখিনি মই 15 মিনিটৰ কাৰণে ভিজাই থৈছো। তাৰ পাছত এইখিনি মই ভালকৈ চেকনা এখনত ধুই লৈছো যাতে এতে বালাটো থাকি নাযায় বেহৰত। তাৰ পাছত মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত এইখিনি দি কিনে নহৰু দিছো 5 আৰু আদা 1 পিচ, কেঁচা জলকীয়া এটা আৰু অকমান পানী দি ইয়াৰ এটা মিহিকে পেষ্ট বনাই লৈছো। তাৰ পাছত এইখিনি মোৰ গ্ৰাইণ্ড কৰা হোৱাৰ পাছত টিফিনটোত উলাই লৈছো। আৰু তাৰ পাছত ইয়াত মই দিছো নিমখ 1 চামুচ, হালধি গুড়ি আধা চামুচ আৰু জিৰা ধনিয়া গুড়া আধা চামুচ আৰু ৰেড চিলি পাউডাৰ আধা চামুচ দি কিনে এইখিনি মই ভালকৈ তল ওপৰ কৰি লাৰি দিছো যাতে সৰিয়হৰ পেষ্টটোৰ লগত এইখিনি ভালকৈ মিলি যায়। এয়া চাওকচোন, ইয়াত লৈছো মই 3 পিচ লোকেল মাছ আৰু এই মাছ 3 পিচ ভালকৈ ধুই কিনে এতে অলপ নিমখ সানি লৈছো। আৰু মই মাছৰ পিচকেইটা সৰু সৰুকৈ কাটি লৈছো যাতে সোনকালে সিজি যায়। তাৰ পাছত মই সৰিয়হৰ পেষ্টটোত এই মাছ 3 পিচ ভালকৈ ডুব যোৱাকৈ দি দিছো। তাৰ পাছত ইয়াত মই 3টা কেঁচা জ্বালা ফালি দিছো আৰু মিঠাতেল অলপমান এনেকৈ ওপৰত দি দিছো। আৰু আপোনালোকে যদি ইয়াত পিঁয়াজ দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে। তাৰ পাছত মই গেছটো জ্বলাই কিনে কেৰাহী এটা বহাই দিছো আৰু যাতে এইখিনি তলাত লাগি নাযায় টিফিনটো, তাৰ কাৰণে ষ্টেণ্ড এখন দিছো। আৰু মই পানীটো আগতে গৰম কৰি লৈছো, নহ'লে এনেকৈ দিলে অলপমান টাইম লাগে। তাৰ পাছত মই এটা টিফিনটো বহাই দি কিনে ঢাকনখন লগাই দি জুইটো অলপ মিডিয়াম ফ্লেমত দি 10-15 মিনিটৰ কাৰণে এনেকৈ থৈ দিম। তাৰ পাছত মই ঢাকনখন খুলি কিনে অলপমান মাছটো সিজিছি না নাই চাই ল'ম। এয়া চাওকচোন, মোৰ ভাপত দিয়া মাছৰ কালাৰটো কি ধুনীয়া হৈছে। আৰু কটা চামুচ এখন দি মই উলট পালট কৰি দিছো মাছটো যাতে দুটা চাইডত ভালকৈ সিজি যায়। আৰু আপোনালোকৰ ঘৰত যদি ষ্টিমাৰ আছে আপোনালোকে এনেদৰে নিদি কিনে ষ্টিমাৰতো দিব পাৰে। আমাৰ ঘৰত যিহেতু ষ্টিমাৰ নাই সেইকাৰণে মই এনেকৈ বনাওঁ ভাপত দিয়া মাছ। তাৰ পাছত মোৰ এয়া চাওকচোন ভাপত দিয়া মাছখিনি খোৱাৰ কাৰণে ৰেডি হ'ল আৰু কালাৰটো কি ধুনীয়া হৈছে। আৰু আপোনালোকেও এনেদৰে এবাৰ ভাপত দিয়া মাছ বনাই খাই চাবচোন। এই মাছৰ ৰেচিপিটো বহুত টেষ্টি হয়, লগতে হেল্ডি হয়। আৰু আপোনালোকে যদি এবাৰ এনেদৰে বনাই খাই আপোনালোকৰ বাৰে বাৰে খাব মন যাব। আৰু আপোনালোকে মোৰ এই ভাপত দিয়া মাছৰ ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।